এতিয়া ইভিনিং বাজিলে 5:30 এতিয়া ৰেডি হৈ গ'লো মানে আজি বানপানী হৈছে আপোনালোকক দিনৰ ভাগত অলপ বানপানীখিনি দেখাইছিলোঁ সন্মুখত এতিয়া মা মই আৰু মোৰ জাজনী মামীহঁতো আহিছে ওচৰতে ইহঁতৰ মামাহঁতৰ ঘৰ তো মামীহঁতেও আহিছে আৰু মিষ্টাৰো যাব আমি সববিলাকে এতিয়া বানপানী চাব যাওঁ তো ক'ত যাওঁ বানপানী ক'ত হৈছে যদি পাৰোঁ অলপ দেখাবলৈ ট্ৰাই কৰিম বৰষুণ যদি নাহে আৰু মোবাইল পাতি ওলাব পাৰোঁ তো অলপ দেখাম এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ এই চা না একবাৰ লেতেৰা পানী আৰম্ভ কৰিছে নেকি এইটো লিনান নহয় পাকাৰ ঘৰটো আহা সেই কৰা দে পানী খচপা বুলি ক এই লাজু কি লতাই আমাৰ দেখ এইফালে মামী মা চব বিলাক ৰাস মন্দিৰৰ ফালে বহুত হৈছে এইটো হ'লে বহুত ওখ হৈ আছে আমাৰ এইটো বহুত এয়া হাউলিগাঁৱত বিদ্যাপীঠ হাইস্কুলত শিবিৰ পাতিছে ইয়াতে বানপানীৰ কাৰণে মানুহবিলাকে থাকিব নোৱাৰি ইয়াতে শিবিৰ পাতিছে হাইস্কুলখনত এয়া অলপ দেখাবলৈ এখন স্কুলত এইবিলাক একদম মানুহৰ বিৰাট অৱস্থা বেয়া হৈছে শিবিৰ পাতি আছে আমিও আহোঁতে ইহঁতক দেখাব আহিলোঁ অলপমান পানী বলো খসপা মেট্টা মাখান খাওঁচোন বৰষুণ নাই আছে ৰবা কিন্তু যি ভাল লাগছে না একদম ভিতৰে আহিছোঁ আমি Jam.
এখানে ভাই বানা করনে আছে হেতু বসিল না কিমান মাছ চাচোন বহুতো কি ডাঙৰ মাছে বহুতো ভগ্ন মাছ চাচোন চাচোন খাব মোক ডাঙৰ বানপানী খচি আহিলোঁ মা মই দিব্যা আৰু মামী গৈছিলে ওচৰৰ বৌ গৈছিলে বহুত মানুহৰ কিমান অসুবিধা হৈছে আমাৰ হাউলি গাঁৱৰ বিদ্যাপীঠ স্কুলতেই মানে বহুতে শিবিৰ পাতি আছে বহুত মানুহৰ ইমান প্ৰব্লেম থাকিবলৈ ঠাই নোহোৱা হৈছে খাবলৈ পানী নাই বহুত প্ৰব্লেম হৈ গৈছে সিহঁতে এতিয়া শিবিৰ পাতি আছে আপোনালোকক অলপ দেখাইছোঁ মানে দেখাবলৈ ট্ৰাই কৰিছোঁ আৰু এই হে পাকা খান দিছিলা আহি হ'ব মা আশা লাগব নলিয়াতে থৈ দিম ভিডিও ইনি পড়ি কিনে দিবা আগে